तो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल और आज अलग फुरिब जाऊँ बोलक ट्रेन रास्ता फाले और कोटी टका कथा बाइक इलेक्शनर आगत आम हिमंत विश्व शर्मा सारे कैसिल जे बीजेपी सरकार जदि आए तेतियाह'ले माने माइक्रो फाइनेंसर लोनबिलाक माने माफ कर दिया हब तो और दुदिनमान आगत निउजतो कले जे माइक्रो फाइनेंसर लोन और ऋण माने सुद मूल गोटे सब सकलोबिलाक माफ कर दिया हब तार पिছত कि गम पाइছে ना हे निउजটো পোৱাৰ পিছত মানে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লে যে সুদ লোনবিলাক মানে সুদবিলাক মাইক্ৰ' ফাইনেন্স এইবিলাক মাফ কৰি দিয়া হ'ব তাৰ পিছত কি হৈছে ছ'চিয়েল মিডিয়াত ঢৌ উঠিছে মানে কেনেকুৱা ঢৌ গম পাইছেনে মানে এখিনি মানুহে পোষ্ট দি আছে মানে এখিনি মানুহে মন্তব্য কৰি আছে যে মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি দিব নালাগে কাৰণ মানে মাইক্ৰ' ফাইনেন্সৰ লোন লৈ কিনে টিভি লৈছে মোবাইল লৈছে বা বাইক লৈছে তো সেইবিলাক লৈছে তো মাফ কৰি দিব নালাগে আৰু যিবিলাকে কৈ আছে যে মানে মাফ কৰিব নালাগে লোন মাফ কৰিব নালাগে সেইবিলাক মানুহে কিন্তু দুখীয়া মানুহক সহায় নকৰে হা দুখীয়া মানুহ মানে আৰু দুখীয়া হৈ যায় সেইটো বিচাৰে মানে সিহঁতে দুখীয়া মানুহক সদায় তলত থ'ব বিচাৰে আরে সরকারে দুখীয়া মানুহক সহায় নকৰি কাক সহায় কৰিব আপোনালোকৰ নিচিনাকেইটা সহায় কৰিব কত দালালে কত কোটি কোটি টকা লুটি আছে তো সেইবিলাক দেখা নাই আপোনালোকে দুখীয়া মানুহে 50-60,000 টকা মাফ কৰি দিব তো তাত লাগি আছে আপোনালোক দুখীয়া মানুহ এটা যদি 50,000 টকা মাফ কৰি দিয়ে হি বহুত তত পাব মাইক্ৰ' ফাইনেন্সৰ কিস্তি দিওঁতে কিছুমান মানুহে মাছ মাংস খাবলৈ পোৱা নাছিল হা কাৰণ কিস্তি দিব লাগিব সপ্তাহৰ কিস্তিটো আহে না তো এতিয়া আপোনালোকে ক'ব কিছুমানে ক'ব যে লৈছিলে কি কাৰণে মানে সেইটো সময়ত প্ৰয়োজন আছিল পইচা সেইটো সময়ত লৈছিলোঁ কিবা এটা কৰিম বুলি লৈছিলোঁ কিন্তু কৰিব নোৱাৰিলোঁ লছ হৈ গ'ল লোকচান হৈ গ'ল তো কি কৰিম এতিয়া ঘূৰাব নোৱাৰোঁ কি বিকিম এতিয়া মই চব বিকি খতম হৈ গৈছে বহুতৰ হৈছে বহুত বস্তু বিকি দিছে আৰু খতম হৈ গৈছে এতিয়া নিজেও বিকি হ'ব লাগিব এতিয়া হ'ব তো সিহঁতক চৰকাৰে মাফ কৰি দিম কৈছে আপোনালোকে ভাল পাব লাগে সহায় কৰিব লাগে আপোনালোকক ক'বহে লাগে যে মাফ কৰি দিছে ভালেই হৈছে আপোনালোকে কৈছে মাফ কৰি দিব নালাগে কি পাগল নেকি আপোনালোকে মাফ কৰি দিছে ভাল পাব লাগে দুখীয়া মানুহ এটা সহায় কৰিব লাগে মানৱতা খাতিৰত আপোনালোকে কোৱা নাই হা কিছুমান বহুত ধনী মানুহ আছে মানে বহুত পইচা পাতি থকা মানুহ আছে কিন্তু মানুহক সহায় কৰি ভাল পায় আৰু কিছুমান অলপমান পইচা আছে কিন্তু মানুহক সহায় কৰিবতো নিবিচাৰে আৰু মানুহক যদি কোনোবাই সহায় কৰে মানে দুখীয়া পৰিয়ালক যদি কোনোবাই সহায় কৰে সেইটো বহুত হিংসা লাগে মানে ফাটে সিহঁতে জ্বলে এটা টোপনি নধৰে কেনেকুৱা মানুহ আছে এনেকুৱা মানুহবিলাকে সমাজখন লেতেৰা কৰে মানে মানুহকতো সহায় কৰিব নোৱাৰে কোনোবাই কৰিলেও মানে সিহঁতে জ্বলে চৰকাৰে সহায় কৰিছে আপোনালোকক কি হৈছে তো বহুতে ক'ব পাৰে যে তোৰ বহুত লোন আছে চাগে তই সেইকাৰণে এনেকৈ বুকি আছে মই সেইটো কাৰণে বুকা নাই কিন্তু মই বহুত মানুহক দেখিছোঁ যে বহুত কষ্টৰে চলা দেখিছোঁ বছৰেকৰ মূৰত নিজৰ ল'ৰা ছোৱালীক চোলা পেণ্ট এযোৰ দিব নোৱাৰে চেণ্ডেল এযোৰ দিব নোৱাৰে স্কুললৈ যাবলৈ ভাল কাপোৰ এযোৰ দিব নোৱাৰে কিস্তি দিবৰ কাৰণে তো সেইবিলাক মানুহক যেতিয়া মাফ কৰি দিব চৰকাৰে তো বহুত ভাল হ'ব আৰু মোৰো কিস্তি আছে কিন্তু মোৰ সপ্তাহত 1,000 দিব লাগে আৰু মই কিস্তিটো মই ঘূৰাই থাকিম কাৰণ মই কিস্তি আকৌ ল'ব লাগিব কাৰণ মোক পইচা প্ৰয়োজন আৰু মই এই 1,000 টকা ঘূৰাবলৈ মোৰ অসুবিধা হোৱা নাই এনেকৈ ঘূৰাই আছোঁ আৰু মই ঘূৰাবই লাগিব কাৰণ মই আকৌ কিস্তি ল'ব লাগিব আৰু যিবিলাকে কিস্তি ঘূৰাব পাৰে সিহঁতে ঘূৰাই থাকিলে হ'ল কিস্তি ঘূৰালেতো লোন পাব না আৰু যিবিলাকে ঘূৰাব নোৱাৰে যিবিলাকে কিস্তি দিব পৰা নাই সিহঁতকে মাফ কৰি দিম কৈছে তো ভাল পাব লাগে আমি ভাল পাব লাগে যে দুখীয়া মানুহ এটাক 20-30 হাজাৰ টকা মাফ কৰি দিব তো ভাল পাব লাগে ভিডিঅ'টো শেষ কৰাৰ আগতে যিবিলাকে মাইক্ৰ' ফাইনেন্সৰ লোনবিলাক চৰকাৰক মাফ কৰিব নালাগে কৈছে সেইবিলাকক শেষত এটাই কথা কৈ থৈ যাম যে দুখীয়া মানুহক সেই 20-30 হাজাৰ টকা চৰকাৰে মাফ কৰি দিছে তাৰ পাছত আপোনালোকে লাগি নাথাকিব কত দালালে কিমান টকা লুটি পুটি খাই আছে সেইবিলাকৰ পাছত লাগক এটা ৰাস্তা বনাবলৈ যদি 10 কোটি টকা আহে তো মানে ৰাস্তাটোত কাম হয় প্ৰায় 3 কোটি টকা 7 কোটি টকা খাই দিয়ে তেনেকুৱা কোটি পইচা খোৱা মানুহক ধৰক মানে কিছুমান মানুহে খায় সব ঠিকাদাৰ একেই নহয় মই সব ৰাস্তা ঠিকাদাৰে পইচা খাইছে সেইটো কথা কোৱা নাই কিন্তু কিছুমান ঠিকাদাৰে ইমান কোটি টকা খাইছে তেনেকুৱা দালালবিলাকক আপোনালোকে ধৰক তাহাঁতৰ পাছত লাগক সেই দুখীয়া মানুহ এটাক 20-30 হাজাৰ টকা সহায় কৰিছে চৰকাৰে তাৰ পাছত লাগি নাথাকিব যিবিলাকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক তো আজিলৈ বাই বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম